কামাখ্যা মন্দিৰলৈ বলক, তাতে গৈ শপত খাই দিওঁ খেল চেছ। তেখেতৰ যদি সাহস আছে, মই বাৰে বাৰে কৈছোঁ, তেখেতৰ যদি তেখেতে দুমাহৰ আগত যদি আমাৰ লগত বিশেষকৈ মোৰ লগত যোগাযোগ কৰোৱা নাছিলে বিজেপিত জইন কৰিম বুলি, ঠিক আছে, কালি কামাখ্যা মন্দিৰত গৈ শপত খাই দিলেই হ'ল। তেওঁৰ মানুহে মোৰ লগত যোগাযোগ তেওঁৱেই কৰিছিলে। তেওঁ যদি কৰা নাই কামাখ্যা মন্দিৰত শপত খাই হ'ল, মই মিছা কথা কৈছোঁ বুলি পাপ হ'ব। মই যদি মিছা কথা কৈছোঁ পাপ হ'ব, সিমানেই কথা। মোৰ সাহস আছে কামাখ্যা মন্দিৰলৈ যোৱাৰ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সাহস আছে যদি কালি ৰাতিপুৱা মোৰ লগত কামাখ্যা মন্দিৰলৈ গ'ল। ৰকিবুল হুছেইন ডাঙৰীয়া সমষ্টিত চামগুৰি সমষ্টিত আহবাৰ হাৰিব বুলি গম পাই পলালে একচুৱেলি। আজি মই এতিয়া আগৰ মিটিংখন চামগুৰিৰ পৰা আহিছোঁ কৰি, হাজাৰ বিজাৰ মানুহ ৰকিবুল হুছেইন ডাঙৰীয়াই গম পালে যে তেওঁ হাৰিব, গতিকে তেওঁ হাৰিব বুলি গম পাই তালৈকে পলালে, ধুবুৰীলৈকে পলালে। ৯৬ চনত তেখেতে টিকট পোৱা নাছিলে কাৰণে হাৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ২৬ বছৰ বয়সত টিকট পাইছিল, ৰকিবুল হুছেইন ডাঙৰীয়াটো পোৱা নাছিল। ২৬ বছৰ বয়সত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টিকট পাইছিল আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই ৩৭ বছৰত পাইছে, ডিফাৰেঞ্চ ইমানেই। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াতকৈ হিমন্ত বিশ্ব শৰ্মা সদায় ওপৰত। শিৱামণি বৰা ওপৰত মানে কি কমেণ্ট এৰিয়ে দিলে। আজি ৰাতিপুৱাই ৰাইডিঙালৈ গৈছোঁ, মানুহে খেদিব গ'লে তাত কি কমেণ্ট